মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৃত্যবিধি। তোমালোকৰ প্ৰায় নৃত্যবিধি ভুল হোৱা দেখিবলৈ পোৱা যায়। গতিকে নৃত্যবিধি ভালকৈ জানিলে, নৃত্যবিধি কাক বোলে, নৃত্যবিধিৰ নিয়ম কেইটা, তেতিয়া আৰু ভুল হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে আহক আমি আলোচনা কৰোঁ নৃত্যবিধি। প্ৰথমতে নৃত্যবিধি কাক বোলে, ইয়াৰ সংজ্ঞাটো জানিব লাগিব। তো সংজ্ঞাটো এনেদৰে লিখিব পাৰি। যি বিধি বা নিয়মৰ দ্বাৰা দন্তান্ন মূৰ্ধন্যলৈ পৰিৱৰ্তন হয়, সেই বিধি বা নিয়মকেই নৃত্যবিধি বোলা হয়। সহজ, যি নিয়মৰ দ্বাৰা দন্তান্ন মূৰ্ধন্যলৈ পৰিৱৰ্তন হয়, সেই নিয়ম বা নীতিকেই নৃত্যবিধি বোলা হয়। এতিয়া আমি আলোচনা কৰিম নৃত্যবিধিৰ নিয়মসমূহ। 1 নম্বৰ নিয়ম, ৰি, ৰ আৰু মূৰ্ধন্যাক্ষৰ পাছত থকা দন্তান্ন মূৰ্ধন্য হয়। কি কৈছে? ৰি, ৰ মূৰ্ধন্যাক্ষৰ পাছত থকা দন্তান্ন মূৰ্ধন্য হয়। উদাহৰণস্বৰূপে ঋণ, তৃণ, বৰ্ণ, কাৰণ, বৰষুণ এই আটাইকেইটাৰে মূৰ্ধন্য হৈছে। ইয়াত কোৱা হৈছে যে ৰিৰ পাছত ন থাকিলে সেইটো মূৰ্ধন্য হ'ব। ঠিক সেইদৰে ৰৰ পাছত ন থাকিলেও সেইটো মূৰ্ধন্য হ'ব। ইয়াত ৰিফালা আছে, গতিকে ইয়াৰ পিছত নটো মূৰ্ধন্য হৈছে। সেইদৰে বৰ্ণ, ৰেপ আছে, তাৰ পিছৰ ন মূৰ্ধন্য হৈছে। বাকী কাৰণ, বৰষুণো ঠিক সেইদৰে মূৰ্ধন্য হৈছে। এতিয়া 2 নম্বৰ নিয়ম, ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্তান্ন মূৰ্ধন্য হয়। ত বৰ্গত 5টা বৰ্ণ আছে। এই 5টা বৰ্ণ ইয়াত দেখুৱাই দিয়া হৈছে। এই 5টা বৰ্ণৰ লগত যদি ন যোগ হয়, সেই নটো সদায় মূৰ্ধন্য হয়। উদাহৰণ দিয়া হৈছে ঘণ্টা, পণ্ডিত, কণ্ঠ, বিষণ্ণ ইত্যাদি। 3 নম্বৰ নিয়ম, ৰি, ৰ মূৰ্ধন্যাক্ষ আৰু দন্তান্নৰ মাজত কোনো স্বৰবৰ্ণ ক বৰ্গ, প বৰ্গ বা জ, ৱ, হ বা অনুস্বার থাকিলে দন্তান্ন মূৰ্ধন্য হয়। লক্ষ্য কৰিবা, আগত যদি ৰি, ৰ মূৰ্ধন্যাক্ষ থাকে আৰু শেষত যদি ন থাকে আৰু তাৰ মাজত যদি ক বৰ্গৰ কোনো বৰ্ণ নাইবা প বৰ্গৰ কোনো বৰ্ণ নাইবা জ, ৱ, হ বা অনুস্বার থাকে, তেতিয়াহ'লে শেষৰ নটো মূৰ্ধন্য হয়। উদাহৰণ দিয়া হৈছে কৃপণ, গ্ৰহণ, ৰাৱণ, ভ্ৰমণ এই আটাইকেইটাৰে নটো মূৰ্ধন্য হৈছে। 4 নম্বৰ নিয়ম, উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি শব্দৰ পাছত থকা অয়ন শব্দৰ দন্তান্ন মূৰ্ধন্য হয়। ইয়াত কোৱা হৈছে উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি শব্দৰ পাছত যদি অয়ন শব্দ যুক্ত হৈ থাকে, তেতিয়াহ'লে এই অয়ন শব্দৰ নটো মূৰ্ধন্য হয়। উদাহৰণ দিয়া হৈছে উত্তৰায়ণ, দক্ষিণায়ন, পৰায়ণ, নাৰায়ণ ইত্যাদি। ইয়াত ভাঙি দেখুৱাই দিয়া হৈছে কেনেকৈ যোগ হৈ উত্তৰায়ণ হৈছে, পৰায়ণ হৈছে আৰু শেষৰ নটো মূৰ্ধন্য হৈছে। 5 নম্বৰ নিয়ম, প্ৰ, পূৰ্ব, পৰ, অপৰ আদি শব্দৰ পাছত থকা অন্য শব্দৰ দন্তান্ন মূৰ্ধন্য হয়। যেনে প্ৰান্ন, পূৰ্বান্ন, অপৰাহ্ন ইত্যাদি। 6 নম্বৰ নিয়ম, প্ৰ, পৰা, পৰি, নিৰ আদি উপসৰ্গৰ পাছত থকা নাম, নয় আদি ধাতুৰ দন্তান্ন মূৰ্ধন্য হয়। প্ৰ, পৰা, পৰি, নিৰ আদি উপসৰ্গ আমি জানো। এই উপসৰ্গবিলাকৰ পিছত যদি নাম, নয় আদি ধাতু থাকে আৰু এই ধাতুৰ দন্তান্ন সদায় মূৰ্ধন্য হয়। উদাহৰণ দিয়া হৈছে প্ৰণাম, প্ৰণয়, পৰিণাম, নিৰ্ণয়। ইয়াত প্ৰণাম, প্ৰ এটা উপসৰ্গ, ইয়াৰ লগত নাম ধাতু
যোগ হৈ প্ৰণাম হৈছে, গতিকে এই নাম ধাতুৰ নটো মূৰ্ধন্য হৈছে। ঠিক সেইদৰে বাকীকেইটাও পৰিৱৰ্তন হৈছে। 7 নম্বৰ নিয়ম, অক্ষ শব্দৰ পাছত থকা অহিনী শব্দৰ দন্ত্য আৰু সূৰ্প শব্দৰ পাছত থকা নখা শব্দৰ দন্ত্য মূৰ্ধন্য হয়। দুটা কথা কোৱা হৈছে, অক্ষ শব্দৰ পাছত অহিনী আৰু সূৰ্প শব্দৰ পাছত নখা শব্দৰ দন্ত্য সদায় মূৰ্ধন্য হয়, যেনে অক্ষৌহিনী, সূৰ্প, নখা ইত্যাদি। এয়াই আছিল আমাৰ নট্যবিধিৰ নিয়মকেইটা। এইকেইটা মনত ৰাখিলে আমি ভুল নোহোৱাকৈ আমি লিখিব পাৰিম, ক'ব পাৰিম। গতিকে আশা কৰোঁ সকলোৱে জানিলা। আজিলৈ এইখিনিয়ে, ধন্যবাদ।